নমস্কাৰ সকলোকে পোনপ্ৰথমে আপোনালোকক মোৰ ইউটিউব চেনেল মৃদুস্মিতা দত্তলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। মই প্ৰথমে জনাব বিচাৰিছোঁ যে মোৰ এই ইউটিউব চেনেলটোৰ জৰিয়তে আপোনালোকে কিছুমান নতুন তথ্য পাই থাকিব। সেই তথ্যসমূহৰ ভিতৰত মই বাছনি কৰি লোৱা বিষয়সমূহ হৈছে সাহিত্য জগতৰ লগত জড়িত স্বনামধন্য ব্যক্তিসকল, বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে আহি থকা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ, অসমৰ ইতিহাস, ভাৰতৰ ইতিহাস, অসমৰ ভৌগোলিক অৱস্থান, ভাৰতৰ ভৌগোলিক অৱস্থান, কুইজ, এই বিষয়সমূহ লৈ মই আপোনালোকৰ ওচৰত আলোচনা কৰিম। তেন্তে বেছি দেৰি নকৰি আপোনালোকৰ ওচৰত মই আলোচনা কৰিম। মই প্ৰত্যেক দিনাই যিটো বিষয় আলোচনা কৰিম, সেই আলোচনা কৰাৰ আগত মই দুটা কৰি শুভবাৰ্তা আপোনালোকৰ ওচৰলৈ লৈ আহিম। প্ৰথমটো শুভবাৰ্তা হৈছে ভাল কাম কৰাৰ মাজত নিহিত হৈ থাকে জীৱনৰ প্ৰকৃত সুখ। এই কথাষাৰ আগবঢ়াইছিলে এলবাৰ্ট কেলমেটে। দ্বিতীয়টো শুভবাৰ্তা হৈছে সাফল্যৰ মূল চাবিকাঠি হ'ল ইতিবাচক চিন্তা আৰু একাগ্ৰতা। এই শুভবাৰ্তাটো আগবঢ়াইছিলে জুলিয়াছ চিজাৰে। তেন্তে সকলোকে আকৌ মই স্বাগতম জনাইছোঁ। আজি মই আলোচনা কৰিব বিচৰা ব্যক্তিজন হৈছে মহাপুৰুষ শংকৰদেৱ। মহাপুৰুষ শংকৰদেৱনো কোন হয়, আমি সেই বিষয়ে অকণমান আলোচনা কৰোঁ। মহাপুৰুষ শংকৰদেৱৰ জন্ম হৈছিলে 1371 ইংৰাজী 1449 খ্ৰীষ্টাব্দৰ নগাঁও জিলাৰ বৰদোৱা নামেৰে ঠাইত। তেখেতৰ পিতৃ হ'ল কুসুম্বৰ ভূঞা, মাতৃ সত্যসন্ধা। শংকৰদেৱ যেতিয়া সৰু আছিলে, সেই সৰু কালতে তেখেতৰ পিতৃ মাতৃৰ পৰলোক প্ৰাপ্তি হোৱাত তেখেতৰ আইতাক খেৰসুতিয়ে শংকৰদেৱক তুলি তালি ডাঙৰ দীঘল কৰিলে। শংকৰদেৱক আইতাক খেৰসুতিয়ে মহেন্দ্ৰ কন্দলীৰ তলত নাম লগাই দিলে। মহাপুৰুষ শংকৰদেৱৰ কথা বাদ দি আমি একো কথাই ভাবিব নোৱাৰোঁ। মহাপুৰুষ শংকৰদেৱ আছিলে একেধাৰে কবি, ধৰ্ম সংস্কাৰক, ধৰ্ম প্ৰৱৰ্তক, সমাজ সংস্কাৰক, কবি, নাট্যকাৰ, সংগীতজ্ঞ আৰু পৰম ভক্ত। মহাপুৰুষ শংকৰদেৱে 12 বছৰ বয়সৰ পৰাই বিভিন্ন ঠাইত তীৰ্থভ্ৰমণ কৰি ফুৰিছিল। এতিয়া আগবাঢ়িছোঁ মহাপুৰুষ শংকৰদেৱৰ সাহিত্যিক জীৱনৰ বিষয়ে। মহাপুৰুষ শংকৰদেৱৰ সাহিত্যিক জীৱনক 3টা স্তৰত ভাগ কৰিব পাৰি। প্ৰথম বৰদোৱাত বাস কৰা কাল, দ্বিতীয় ধুৱাহাট, বেলগৰি আদি, শেষত অৰ্থাৎ পাটবাউসী আৰু কোচবেহাৰত কটোৱা কাল। এতিয়া আহোঁ অসমীয়া সাংস্কৃতিক ক্ষেত্ৰত মহাপুৰুষ শংকৰদেৱে দি থৈ যোৱা বহুমুখী অৱদানলৈ। মহাপুৰুষ শংকৰদেৱে কাব্যসমূহ ৰচনা কৰিছিল। সেই কাব্যসমূহ হৈছে হৰিচন্দ্ৰ উপাখ্যান, ৰুক্মিণী হৰণ কাব্য, বলি চলন, অমৃত মথন, অজামিল উপাখ্যান, কুৰুক্ষেত্ৰ। এতিয়া আহিছোঁ ভক্তিতত্ত্ব সংগ্ৰহক প্ৰকাশলৈ। মহাপুৰুষ শংকৰদেৱে ভক্তি প্ৰদীপ, ভক্তি ৰত্নাকৰ, তাৰপিছত নেমি নৱসিদ্ধ সংবাদ এইসমূহ ৰচনা কৰিছিল। মহাপুৰুষ শংকৰদেৱে 6খন অংকীয়া নাটক ৰচনা কৰিছিল। সেই অংকীয়া নাটককেইখন হৈছে পত্নীপ্ৰসাদ, কালীয় দমন, কেলিগোপাল, ৰুক্মিণী হৰণ কাব্য, পাৰিজাত হৰণ আৰু ৰাম বিজয় নাট। এতিয়া আহিছোঁ মহাপুৰুষ শংকৰদেৱে ৰচনা কৰা গীতসমূহলৈ। গীতসমূহ হৈছে বৰগীত, ভটিমা, টুতয় আৰু চপয়। তেখেতে নাম প্ৰসংগ ৰচনা কৰি থৈ গৈছে, কীৰ্তন আৰু গুণমালা। বৰগীত মহাপুৰুষ শংকৰদেৱৰ অভিনৱ অৱদান। মহাপুৰুষ শংকৰদেৱে 1490 খ্ৰীষ্টাব্দত বদৰিকাশ্ৰমত থাকোঁতে প্ৰথমটো বৰগীত ৰচনা কৰিছিল। বৰগীতটোৰ নাম হ'ল
মন মেৰি ৰাম চৰ নেহি লাগ। মহাপুৰুষ শংকৰদেৱে প্ৰায় 12 বৰগীত ৰচনা কৰি থৈ গৈছে। এতিয়া আকৌ ভতিমা সম্পৰ্কে। মহাপুৰুষ শংকৰদেৱে 3 প্ৰকাৰৰ ভতিমা ৰচনা কৰি থৈ গৈছে: নাথ ভতিমা, দেৱ ভতিমা আৰু ৰাজ ভতিমা। মহাপুৰুষ শংকৰদেৱৰ মৃত্যু হৈছিলে 1568 খ্ৰীষ্টাব্দত, প্ৰায় 6 বছৰ বয়সত কোচবেহাৰত থকা কালচোৱাত। এতিয়া আহিছোঁ শংকৰদেৱৰ লগত জড়িত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰলৈ। প্ৰথমটো প্ৰশ্ন হৈছে, মহাপুৰুষ শংকৰদেৱে পঢ়াশালীখনৰ নাম কি? অৰ্থাৎ শংকৰদেৱৰ পঢ়াশালীখনৰ নাম কি? উত্তৰটো হৈছে ৰামপুৰ। মহাপুৰুষ শংকৰদেৱৰ এজন আজীৱন সংগী আছিল। সংগীজনৰ নাম কি? ৰাম। মহাপুৰুষ শংকৰদেৱৰ মৃত্যু হৈছিলে 1568 খ্ৰীষ্টাব্দত, প্ৰায় 6 বছৰকাল থকা কোচবেহাৰত। এতিয়া আহিছোঁ মহাপুৰুষ শংকৰদেৱৰ লগত জড়িত কেইটামান প্ৰশ্ন উত্তৰলৈ। মহাপুৰুষ শংকৰদেৱৰ পঢ়াশালীখনৰ নাম কি? উত্তৰ হৈছে ৰামপুৰ। মহাপুৰুষ শংকৰদেৱৰ আজীৱন সংগীজনৰ নাম কি? উত্তৰ হৈছে ৰাম। মহাপুৰুষ শংকৰদেৱৰ প্ৰথম ৰচনা আৰু শেষ ৰচনা কি? এতিয়া উত্তৰটো হৈছে মহাপুৰুষ শংকৰদেৱৰ প্ৰথম ৰচনা হৈছে হৰিচন্দ্ৰ উপাখ্যান আৰু শেষ ৰচনা হৈছে ৰামবিজয় নাথ। মহাপুৰুষ শংকৰদেৱৰ জন্মস্থান বৰদোৱা। পূৰ্বৰ নাম কি? উত্তৰটো হৈছে টেম্বুৱানী। মহাপুৰুষ শংকৰদেৱৰ অনুবাদমূলক শ্ৰেষ্ঠ গ্ৰন্থখনৰ নাম কি? উত্তৰ হৈছে দশম। এতিয়া আহিছোঁ মহাপুৰুষ শংকৰদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল? উত্তৰ হ'ব প্ৰায় 12 মহাপুৰুষ শংকৰদেৱৰ এজন বিখ্যাত মুছলমান ভক্ত আছিলে। তেখেতৰ নাম কি? উত্তৰটো হৈছে চান্দ খাই। মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক মণি কাঞ্চনৰ সংযোগ বুলি কোনে অভিহিত কৰিছিল? উত্তৰটো হৈছে ডক্টৰ হীৰেণ গোহাঁই। অসমত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক কোন? উত্তৰ হৈছে মহাপুৰুষ শংকৰদেৱ। মহাপুৰুষ শংকৰদেৱৰ আটাইতকৈ জনপ্ৰিয় আখ্যান কি? ৰুক্মিণী হৰণ কাব্য। আজিলৈ ইমানেই। ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। আশা ৰাখিছোঁ আপোনালোকে নিশ্চয় চাই ভাল পাব। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ওচৰত থকা বেলকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।